নম্বৰ ভগৱান শ্ৰীকৃষ্ণ কাৰ অৱতাৰ আছিল ইয়াৰ উত্তৰটো হ'ব ভগৱান বিষ্ণুৰ 2 নম্বৰ শ্ৰীকৃষ্ণৰ জন্ম কোন যুগত হৈছিল ইয়াৰ উত্তৰটো হ'ব দ্বাপৰ যুগত 3 নম্বৰ ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱকাল ক'ত পাৰ হৈছিল ইয়াৰ উত্তৰটো হ'ব গকুলত 4 নম্বৰ ভগৱান শ্ৰীকৃষ্ণৰ হংসৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব পঞ্চজন্য 5 নম্বৰ ভগৱান শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ কিমান নম্বৰ অৱতাৰ ইয়াৰ উত্তৰটো হ'ব 8 নম্বৰ 6 নম্বৰ ভগৱান শ্ৰীকৃষ্ণ বসুদেৱ আৰু দৈৱকীৰ কিমান নম্বৰ সন্তান আছিল ইয়াৰ উত্তৰটো হ'ব 8 নম্বৰ ভগৱান শ্ৰীকৃষ্ণ প্ৰথমে কোন ৰাক্ষসক বধ কৰে ইয়াৰ উত্তৰটো হ'ব পুতনা 8 নম্বৰ ভগৱান শ্ৰীকৃষ্ণৰ ধনুখনৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব সাৰং 9 নম্বৰ ভগৱান শ্ৰীকৃষ্ণৰ ভনীয়েকৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব সুভদ্ৰা 10 নম্বৰ ভগৱান শ্ৰীকৃষ্ণই কাৰ ভুলবোৰ 100 বাৰৰ বাবে ক্ষমা কৰি দিছিল ইয়াৰ উত্তৰটো হ'ব শিশুপালৰ 11 নম্বৰ ভগৱান শ্ৰীকৃষ্ণৰ কিমানটা নাম আছে ইয়াৰ উত্তৰটো হ'ব 108টা 12 নম্বৰ ভগৱান শ্ৰীকৃষ্ণৰ কিমান পত্নী আছিল 16108 আপুনি যদি ভিডিঅ'টো ভাল পালে তেনেহলে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই